নমস্কাৰ আজিৰ ভিডিঅ'তে শিকিলো যে কেনেধৰণে এম-পেছা একাউণ্ট বনাব পাৰিবা সো এম-পেছা এপ্লিকেশনটো ভোডাফোনৰ হয় যেটো ভোডাফোন এম-পেছা বুলি ক'ব পাৰিবা ভোডাফোন এম-পেছাৰে যেটো যিকোনো মোবাইল ৰিচাৰ্জ কৰিব পাৰিবা যিকোনো কাৰেন্ট বিল দিব পাৰিবা গ্যাস বিল দিব পাৰিবা ক্ৰেডিট কাৰ্ড বিল দিব পাৰিবা টিভি ৰিচাৰ্জ কৰিব পাৰিবা আৰু বহুতো যেটো সার্ভিস আছে আমি ইউজ কৰিব পাৰো আৰু এতিয়া যদি এই সব খুনি ভাবি আছে যে ভোডাফোন এম-পেছা একাউণ্ট নতুন বনাবা তেনেহলে আজিৰ ভিডিঅটো লাষ্টলৈ চাই যোৱা আৰু সৰ মই কবলৈ বিচাৰো যদি ভোডাফোন এম-পেছা একাউণ্ট যদি বনাবলৈ হয় তেনেহলে যিকোনো সিম কাৰ্ডৰে ভোডাফোন এম-পেছা একাউণ্ট বনাব পাৰিবা কিন্তু যদি ভোডাফোন সিম কাৰ্ডৰে ৰেজিষ্ট্ৰেচন কৰা তেনেহলে অলপ অফাৰ পাই যাবা যেটো ভোডাফোন সিম কাৰ্ড ৰিচাৰ্জ কৰিলে যোনখন সিম কাৰ্ডৰে ৰেজিস্টাৰ কৰিবা এখন সিম কাৰ্ড ৰিচাৰ্জ কৰিলে বহুতো ক্যাশবেক পাই যাবা কিন্তু আপোনালোকে কেতিয়াও না ভাবিবা যে বেলেগ সিম কাৰ্ডৰে যদি আমি নতুন একাউণ্ট বনাও ভোডাফোন এম-পেছা তেনেহলে ক্যাশবেক নাপাম নহয় ক্যাশবেক পাবা যোনটো পাবলগীয়া আছে হেতু পাবা তেনেহলে আহক এতিয়া আমি মোবাইল স্ক্ৰিনত যাও আৰু তাৰপৰা আমি দেখিলো যে কেনেধৰণে ভোডাফোন এম-পেছা একাউণ্ট নতুন বনাব পাৰো তেনেহলে সবার আগতে ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি লবা বা যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি লবা সব মোবাইলত যোনটো প্লে ষ্টৰ আছে প্লে ষ্টৰতো এম-পেছা এপ্লিকেশনটো আছে কিন্তু ৰেজিস্টাৰ কৰা সময়ত অলপ প্ৰবলেম হৈ যায় যেহেতু পিছতে এইটো ইউজ কৰিব পাৰিবা যদি নতুন একাউণ্ট বনাই লোৱা তেনেহলে ইয়াতে ক্ৰোম ব্ৰাউজাৰ মই ওপেন কৰিম আৰু ক্ৰোম ব্ৰাউজাৰ ওপেন হোৱাৰ পিছত মই ইয়াতে সাৰ্চ বাৰত লিখিম mpesa.in তাৰপিছত মই এন্টাৰ কৰি দিম আৰু এন্টাৰ কৰাৰ পিছত ইয়াতে সব ভোডাফোনৰ যোনটো অফিচিয়েলি সাইট ও এম-পেছাৰ সাইটটো খুলি আহিছে ইয়াতে সব তলতে এটা অপচন আছে ৰেজিষ্টাৰ উইথ এম-পেছা ৰেজিষ্টাৰ নাও অপচনত ক্লিক কৰিব লাগিব তেনেহলে মই ক্লিক কৰি দিছো আৰু ক্লিক কৰাৰ পিছত ইয়াতে সব ফৰ্ম এখন খুলি আহিছে এই ফৰ্মত আমি ফুল ইনফৰমেশন দিম আমাৰ যেহেতু আমাৰ কোনটো মোবাইল নম্বৰত আমি এম-পেছা একাউণ্ট খুলিবলৈ বিচাৰো আমাৰ কি নাম হয় আৰু কি ডেট অফ বাৰ্থ হয় আৰু আমি লগতে আইডি প্ৰুফ এখনো দিব লাগিব তেনেহলে সবৰ আগতে ইয়াতে সব কাস্টমাৰ মোবাইল নম্বৰৰ জগত আমি যেহেতু মোবাইল নম্বৰটো ফিল কৰিব লাগিব সব মোবাইল নম্বৰ যিকোনো অপাৰেটৰ সিম কাৰ্ডৰ নম্বৰ দিব পাৰিবা তেনেহলে মই ইয়াতে মোবাইল নম্বৰ এটা ফিল কৰি দি আছো আৰু মোবাইল নম্বৰ ফিল কৰাৰ পিছত ইয়াতে 2 নম্বৰ বক্সত কৈ আছে ফাৰ্স্ট নেম যেহেতু আমাৰ নামৰ প্ৰথম নামটো কি হয় তেনেহলে মোৰ নামৰ প্ৰথম নামটো এই বক্সত ফিল কৰি দিছো তাৰ পিছত ইয়াতে সব কৈ আছে মিডল নেম যদি থাকে তেনেহলে এই বক্সত ফিল কৰিব পাৰিবা আৰু যদি না থাকে তেনেহলে এই বক্সটো খালি এৰি দিবা তাৰ পিছত ইয়াতে সব লাষ্ট নেমৰ জগত আমাৰ নামৰ লাষ্ট নেমটো এন্টাৰ কৰিব লাগিব সো ইয়াতে মোৰ নামৰ লাষ্ট নেমটো মই এন্টাৰ কৰি দিছো সো মই কবলৈ বিচাৰো ইয়াতে লাষ্ট নেমৰ পিছতে ইয়াতে সব ৰঙা টাইপৰে ষ্টাৰ মাৰ্ক দেখি পাই আছা যত ষ্টাৰ মাৰ্ক আছে হেবিলাক মেন্ডেটৰি হয় যেহেতু এই বক্সবোৰ আমি ফিল কৰিবই লাগিব তাৰ পিছত ইয়াতে সব ডেট অফ বাৰ্থ ইয়াতে আপোনালোকে লিখিব পাৰিবা বা ইয়াতে ক্যালেন্ডাৰ দেখি পাইছা ক্যালেন্ডাৰৰ ওপৰত ক্লিক কৰি দিবা আৰু ক্লিক কৰাৰ পিছত ইয়াতে মিলাই লবা যে কোনটো সন হয় তেনেহলে মই মিলাইছো মোৰ ডেট অফ বাৰ্থৰ সনটো তাৰ পিছত ইয়াতে সব অক্টোবৰ আছে যেহেতু মাহটো আছে তেনেহলে ইয়াৰ পৰা মাহটো মিলাই লবা তাৰ পিছত মাহ মিলোৱাৰ পিছত ইয়াতে ডেটটো মিলাব লাগিব তেনেহলে ইয়াতে মই ডেট মিলাই আছো তাৰ পিছত ইয়াতে সব PIO টাইপ PIOৰ ফুল মিনিং হয় প্ৰুফ অফ আইডেন্টিটি যেটো প্ৰুফ অফ আইডেন্টিটি মানে কি হয় আমি ইয়াতে কেৱাইসিৰ বাবে এখন যেটো আইডি প্ৰুফ দিব লাগিব আৰু আইডি প্ৰুফৰ নম্বৰত দিব লাগিব সো মই কবলৈ বিচাৰো আজিকালি সময়ত যিকোনো ডিজিটেল ওয়ালেট হক না কিয় বা বেংক একাউণ্ট হক না কিয় কেৱাইসি কৰিব লাগে যদি কেৱাইসি নকৰা তেনেহলে সাৰ্ভিস বিলাক ইউজ কৰিব নোৱাৰিবা তেনেহলে ইয়াতে সোৱা আমি প্ৰুফ অফ আইডেন্টিটিৰ বাবে এখন আইডি কাৰ্ড पर चॉइस कर लम याते मैं सिलेक्ट POI टाइपर ऊपर क्लिक करिसु আৰু ইয়াতে সোৱা চাৰিখন আইডেন্টিটি কাৰ্ডৰে যেহেতু আমি এম-পেছা একাউণ্ট খুলিব পাৰো প্ৰথম হল ড্ৰাইভিং লাইসেন্স 2 নম্বৰ হল নেৰেগা জব কাৰ্ড 3 নম্বৰ হল পাসপোৰ্ট আৰু 4 নম্বৰ হল ভোটাৰ আইডি তেনেহলে আমাৰ সবৰ হাতত যেহেতু ভোটাৰ আইডি কাৰ্ড আছে মই ইয়াতে ভোটাৰ আইডি চয়েস কৰিম তাৰ পিছত ইয়াতে সব কৈ আছে POI নম্বৰ যেহেতু ভোটাৰ আইডি কাৰ্ডৰ নম্বৰ এই বক্সত ফিল কৰিব লাগিব যদি পাসপোৰ্ট যদি চয়েস কৰা তেনেহলে পাসপোৰ্টৰ নম্বৰ ফিল কৰিব লাগিব আৰু যদি ড্ৰাইভিং লাইসেন্স চয়েস কৰা তেনেহলে ড্ৰাইভিং লাইসেন্সৰ নম্বৰ যোনটো আছে নম্বৰটো এই বক্সত ফিল কৰিব লাগিব তেনেহলে মোৰ ভোটাৰ কাৰ্ডৰ যোনটো এপিক নম্বৰ আছে এপিক নম্বৰটো এই বক্সত ফিল কৰি দি আছো
তাৰপিছত ইয়াতে চোৱা প্ৰমোটাৰ আইডি, যেহেতু এইটো অপশ্যনেল হয়, প্ৰমোটাৰ আইডি বাউচাৰ কোড এটা আছে, সেইটো নাই আমাৰ ওচৰত, আমি ইয়াতে ফিল নকৰোঁ। তাৰপিছত ইয়াতে চোৱা মোক কৈ আছে ইণ্টাৰ পিন। চোৱা এই পিনটো এই সময় কামত আহিব যোন সময় আমি ট্ৰানজাকশ্যন কৰিম। এক্সাম্পল ধৰি লোৱা আমি কাৰোবাৰ বেংকত পইচা পঠাম বা আমাৰ মোবাইল নম্বৰ যিকোনো এটা ৰিচাৰ্জ কৰিম, সেই সময় এই পিনটো ফিল যদি নকৰোঁ, যদি এই পিনটো আমি ইণ্টাৰ নকৰোঁ, তেনেহ'লে আমাৰ ৰিচাৰ্জো নহ'ব আৰু কাৰোবাৰ বেংকতো পইচাও ট্ৰান্সফাৰ কৰিবও নোৱাৰিম। তেনেহ'লে এই পিনটো 4টা নম্বৰৰ হ'ব। এক্সাম্পল 2 3 4 5 1 2 3 4। মইতো এনেধৰণে এক্সাম্পল দেখুৱাইছোঁ, কিন্তু আপোনালোকে এনেধৰণে পিন কেতিয়াও চইচ নকৰিবা। এনেধৰণে মানে কৈছোঁ 4টা নম্বৰেৰে পিন ছেভ কৰিব লাগিব। তেনেহ'লে মোৰ মৰ্জি হিচাপত ইয়াতে মই 4টা নম্বৰ চইচ কৰিম। তাৰপিছত ইয়াতে চোৱা মোক কৈ আছে কনফাৰ্ম পিন। যেহেতু ওপৰত যোনটো মই পিন ফিল কৰিছোঁ, তলৰ বক্সত সেম পিনটো ফিল কৰিব লাগিব, যেহেতু কনফাৰ্ম কৰিব লাগিব। তেনেহ'লে মই ওপৰত যোনটো পিন ফিল কৰিছোঁ, সেম পিনটো এই বক্সতো ফিল কৰি দি আছোঁ। আৰু তাৰপিছত ইয়াতে চোৱা আই একচেপ্ট দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন, এইটো আমি চেকমাৰ্ক লগাব লাগিব। চোৱা এইটো অট'মেটিকলি চেকমাৰ্ক থাকে, যদি এইটো আনচেক থাকে তেনেহ'লে চেকমাৰ্ক কৰি ল'বা আৰু তাৰপিছত ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰি দিবা। আৰু এতিয়া চোৱা ইয়াতে প্ৰচেছিং হৈ আছে আৰু এতিয়া আমাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ, যিহেতু যোনটো মোবাইল নম্বৰ মই ইয়াতে প্ৰভাইড কৰিছোঁ, যোনটো মোবাইল নম্বৰে মই এম-পেছা একাউণ্ট খুলিবলৈ বিচাৰি আছোঁ, সেই মোবাইল নম্বৰত এটা OTP আহিছে এম-পেছা ফালৰ পৰা। যেহেতু নতুন একাউণ্টৰ ৰিকুৱেষ্টৰ বাবে আমি OTPটো এই জেগাত ফিল কৰিব লাগিব। চোৱা ইয়াতে ইণ্টাৰ OTP অপশ্যন আহি গৈছে, ইণ্টাৰ OTPৰ জেগাত আমি OTP ফিল কৰিব লাগিব। তেনেহ'লে মোৰ ওচৰত OTP আহি গৈছে, মই এই বক্সত ফিল কৰি দি আছোঁ OTPটো। আৰু OTP ফিল কৰাৰ পিছত ইয়াতে মই কি কৰিম, ছাবমিট অপশ্যনত ক্লিক কৰি দিম। আৰু এতিয়া চোৱা প্ৰচেছিং হৈ আছে আৰু ইয়াতে মোক কৈ আছে কংগ্ৰাচুলেশ্যন ইয়ৰ এম-পেছা ৰেজিষ্ট্ৰেশ্যন ইজ ছাকচেছফুলি। আৰু যেহেতু এতিয়া মোৰ এম-পেছা একাউণ্ট অলৰেডি ছাকচেছফুল হৈ গ'ল, ৰেজিষ্টাৰ হৈ গ'ল, এতিয়া মই হোম অপশ্যনত ক্লিক কৰি দিছোঁ। এতিয়া আহক আমি প্লে ষ্ট'ৰৰ পৰা মোবাইল এপ্লিকেশ্যনটো ডাউনলোড কৰিম। মই ইয়াতে পূৰা মিনিমাইজ কৰি দিছোঁ। আৰু এতিয়া চোৱা মই দেখুৱাইলোঁ আপোনালোকক, ইয়াতে প্লে ষ্ট'ৰ অ'পেন কৰিবা আৰু প্লে ষ্ট'ৰ অ'পেন কৰাৰ পিছতে এপ্লিকেশ্যন কোনটো হয় মই দেখুৱাইলোঁ। ইয়াতে এম-পেছা চাৰ্চ কৰিবা, ঠিক আছে। মই ইয়াতে এম-পেছা চাৰ্চ কৰিছোঁ আৰু এম-পেছা চাৰ্চ কৰাৰ পিছত ইয়াতে চোৱা ভোডাফোন এম-পেছা ৱালেট, যিহেতু এটা এপ্লিকেশ্যনৰ নাম আহি গৈছে, এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'বা আৰু এই এপ্লিকেশ্যনৰ লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাবা। চোৱা মোৰ মোবাইলত অলৰেডি ইনষ্টল আছে, সেইকাৰণে ইয়াতে আনইনষ্টল দেখুৱাই আছে। তেনেহ'লে মই এতিয়া লগ ইন কৰিম ভোডাফোন এম-পেছা এপ্লিকেশ্যনত। আৰু এতিয়া চোৱা ইয়াতে এম-পেছা এপ্লিকেশ্যনটো আছে, মই ইয়াতে এম-পেছা এপ্লিকেশ্যনৰ ওপৰত ক্লিক কৰি দিছোঁ। আৰু ক্লিক কৰাৰ পিছত ইয়াতে চোৱা সবৰ আগতে কৈ আছে মোক মোবাইল নম্বৰ। তেনেহ'লে ইয়াতে চোৱা আমি মোবাইল নম্বৰ এইটো দিম, যোনটো মোবাইল নম্বৰে আমি এম-পেছা একাউণ্ট বনাইছোঁ এতিয়া। তেনেহ'লে মই এই বক্সত মোবাইল নম্বৰটো ফিল কৰি দি আছোঁ। আৰু মোবাইল নম্বৰ ফিল কৰাৰ পিছত ইয়াতে মই লগ ইন অপশ্যনত ক্লিক কৰিম। আৰু লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে পূৰা হোম পেজটো অ'পেন আহি যাব। যিহেতু আমি কি ছাৰ্ভিচ ল'ব পাৰোঁ এম-পেছাৰ পৰা পূৰা ইয়াতে আহি যাব। তেনেহ'লে অলপ সময় ৱেইট কৰিব লাগিব। আৰু এতিয়া আমাৰ একাউণ্টটোতো হৈ গ'ল, ইয়াতে চোৱা ইনিচিয়েলাইজিং হৈ আছে, যিহেতু লগ ইন হৈ আছে। তেনেহ'লে মই ইয়াতে অলপ সময় ৱেইট কৰিম। আৰু ইয়াতে চোৱা মোক কৈ আছে যে মোবাইল এপ্লিকেশ্যনত যদি মই প্ৰথমবাৰৰ পৰা লগ ইন কৰিবলৈ বিচাৰি আছোঁ, সেইকাৰণে ইয়াতে মোক কৈ আছে OTP। চোৱা যোনটো মোবাইল নম্বৰে মই এম-পেছা একাউণ্ট এতিয়া বনাইছোঁ, সেইটোতো এম-পেছা একাউণ্ট হৈ গ'ল, যিহেতু ৰেজিষ্টাৰ হৈ গ'ল। এতিয়া ইয়াতে OTP খুজি আছে, কিয়নো আমি নতুন প্ৰথমবাৰ এম-পেছা একাউণ্টত লগ ইন হৈ আছোঁ, সেইকাৰণে OTP হয়, এইটো আমাৰ কাৰণে ভাল হয়। তেনেহ'লে চোৱা ৰেজিষ্টাৰ মোবাইল নম্বৰত OTPটো আহি যাব, OTPটো এই বক্সত ফিল কৰি দিবা। আৰু OTP যদি নাহে তেনেহ'লে ইয়াতে দেখি পাইছা ৰিচেণ্ট OTP অপশ্যনত ক্লিক কৰাৰ পিছত আৰু এটা OTP নিজৰ মোবাইল নম্বৰত আহি যাব। এতিয়া ইয়াতে মই OTP ফিল কৰি দিছোঁ। আৰু এতিয়া মই কি কৰিম, ইয়াতে লগ ইন অপশ্যনত ক্লিক কৰিম। আৰু লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত এতিয়া চোৱা মই অলৰেডি লগ ইন হৈ গৈছোঁ। মই এই পপআপটো মিনিমাইজ কৰি দিছোঁ, যিহেতু মোৰ ষ্টেট কৈ আছে, তেনেহ'লে ষ্টেট আছাম চইচ কৰি ল'ম, ঠিক আছে। আছাম চইচ কৰাৰ পিছত মই ছাবমিট অপশ্যনত ক্লিক কৰি দিম। আৰু ইয়াতে চোৱা ইয়ৰ ষ্টেট হেজ বিন ছাকচেছফুল আপডেট, থেংক ইউ, অ'কে প্ৰেছ কৰি দিম। এতিয়া ইয়াতে চোৱা কাৰেণ্ট বেলেঞ্চ আছে, যিহেতু 00 আছে, যিহেতু এতিয়ালৈকে আমাৰ
একাউণ্টত বেলেঞ্চ এড কৰা নাই তাৰপিছত ইয়াতে চোৱা এড মানি অপশ্যন আছে যেহেতু আমি আমাৰ বেংকৰ পৰা পইচা এড কৰিব পাৰোঁ তাৰপিছত তলতে ইয়াতে চোৱা বহুত ছাৰ্ভিচ আছে মোবাইল ৰিচাৰ্জ তাৰপিছত ডিটিএইচ ৰিচাৰ্জ ব্ৰডবেণ্ড গেছ ৱাটাৰ বিল ইলেক্ট্ৰিচিটি বিল তাৰপিছত ইঞ্চুৰেঞ্চ EMI ট্ৰাফিক পোষ্টপেইড টেলিফোন বিল এনেধৰণৰ বহুত ইয়াতে ছাৰ্ভিচ আছে যেহেতু আমি পিছলৈ শিকি যাম এইবিলাক ছাৰ্ভিচ কেনেধৰণে আমি ইউজ কৰিব পাৰোঁ M-Pesaৰ মাধ্যমেৰে তেনেহলে নিশ্চয় দেখি পাইছা আৰু শিকি পাইছা যে কেনেধৰণে ভোডাফোন M-Pesa একাউণ্ট বনাবা যেহেতু ভোডাফোন M-Pesaৰ বিষয়ে আৰু ভিডিও আহিব কেনেধৰণে ৰিচাৰ্জ কৰিবা কেনেধৰণে কাৰেণ্ট বিল দিবা কেনেধৰণে ডিটিএইচ ৰিচাৰ্জ কৰিবা A to Z আমি শিকি যাম যেহেতু আমি ষ্টাৰ্ট কৰিছো যদি ভোডাফোন M-Pesaৰ বিষয় আমি M-Pesaৰ পুৰা এপ্লিকেশনৰ পুৰা ফিচাৰটো আমি যেহেতু ৰিভিউ কৰিম আমি কেনেধৰণে ইউজ কৰিব পাৰিম সেই বিষয়ে জানি যাম আৰু সব মই কবলৈ বিচাৰো যদি ভোডাফোন M-Pesa একাউণ্ট বনাওতে কিবা অসুবিধা হৈ আছে বা যদি ভোডাফোন M-Pesaৰ বিষয়ে আৰু কিবা জানিবলগীয়া আছে তেনেহলে কমেন্ট বক্সত নিশ্চয় জনাবা মই নিশ্চয় হেল্প কৰিম আৰু লাষ্টলৈ কবলৈ বিচাৰো যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰি লোৱা আৰু যদি ভিডিওটো ভাল লগা নাই তেনেহলে ডিসলাইক কৰি লোৱা বাই বাই